নমস্কাৰ। ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ, সেয়েহে মই আজি কণ ল'ৰা ছোৱালীসকলৰ আগত এটি সাধু কথা দাঙি ধৰিম। সাধুটো মোৰ মায়ে মোক সংগ্ৰহ কৰি দিছে, এই চেগতে মই মোৰ মালৈ ধন্যবাদৰ শৰাই আগবঢ়ালোঁ। সাধুটোৰ নাম হৈছে ৰাজকুমাৰ আৰু শিয়াল। আহাচোন কণ ছাত্ৰ ছাত্ৰীসকল, আমি সাধুটো আৰম্ভ কৰোঁ। এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ এজন পুতেক আছিল আৰু ৰজাৰ পুতেকক ৰাজকুমাৰ বুলি কয়। আৰু সেই ৰাজকুমাৰজনৰ এটা সুন্দৰ ঘোঁৰা আছিল আৰু ৰাজকুমাৰজনে কি কৰে, ঘোঁৰাটোৰে সদায় ফুৰিবলৈ যায়। ঘোঁৰাত উঠি সদায় দেশ বিদেশ ভ্ৰমণ কৰি ফুৰে। এনেকৈ দিন গৈ আছে। তাৰপিছত এদিনাখন ৰাজকুমাৰে ঘোঁৰাত উঠি ফুৰিবলৈ যাওঁতে হাবিৰ কাষৰ এটি বাটত এটা শিয়ালক শুই থকা অৱস্থাত লগ পালে। তাৰপাছত ৰাজকুমাৰে শিয়ালটোক ক'লে, চাওঁ শিয়াল, মোক ৰাস্তা এৰি দিয়া, মই ফুৰিবলৈ যাওঁ। শিয়ালে একো কেট নকৰি সেই যি ঠাইত শুই আছিল তাতে শুই থাকিলে আৰু ৰাজকুমাৰক ক'লে, যোৱা, তুমি যেনেকৈ যোৱা, মই ৰাস্তা এৰি দিব নোৱাৰোঁ। তেনেকৈ কোৱাত ৰাজকুমাৰে শিয়ালটোৰ ওপৰেদি ঘোঁৰা চেকুৰাই পাৰ হৈ গ'ল আৰু শিয়ালটোক কৈ গ'ল, তই এই ঠাইখিনিতে শুই থাকিবি, মই যেতিয়া ঘূৰি আহি তোক ভাল মজা দিম। এনেকৈ ৰাজকুমাৰে গৈ আছে যাওঁতে কি হ'ল, গধূলি হৈ আহিল, ৰাতি হৈ অহাত ৰাজকুমাৰে আৰু ৰাজকাৰেঙলৈ উভতি আহিব নোৱাৰিলে। এঘৰ মানুহৰ ঘৰত সোমাল আৰু মানুহ ঘৰৰ এখন তাঁতশাল আছিল আৰু তাঁতশালখনৰ কাষত ঘোঁৰাটো বান্ধি থৈ মানুহ ঘৰৰ তাত আশ্ৰয় ল'লে। কিন্তু মানুহঘৰে ৰজাৰ পুতেকৰ ৰাজকুমাৰৰ যে ঘোঁৰাটো লগত আছে সেইটো কথা জনা নাছিল। তাৰপাছত গৃহস্থক কৈ পেলাই মানুহ ঘৰৰ ঘৰত ৰাজকুমাৰে শুই থাকিলে। তাৰপিছত ৰাতিপুৱা উঠিয়ে ঘোঁৰাটো চাবলৈ আহিল ৰাজকুমাৰে, দেখিলে যে ঘোঁৰাটো তাত নাই। ঘোঁৰাটো গৃহস্থই পাইছে, পাই পেলাই বেলেগ মানুহ মাতি আনিছে, মাতি আনি কৈছে, চোৱা, আমাৰ এই তাঁতশালখনে এটি ঘোঁৰাৰ জন্ম দিছে আৰু তেনেকৈ তাঁতশালখনে ঘোঁৰাৰ পোৱালি এটি অপূজা বুলি কৈ ঘোঁৰাটো লুকুৱাই থৈছে। তাৰপিছত ৰাজকুমাৰে উঠি পেলাই সুধিলে গৃহস্থজনক, মোৰ ঘোঁৰাটো ক'ত? তেতিয়া ৰাজকুমাৰক তাৰে মানুহবিলাকে কৈছে, তোমাৰ ঘোঁৰা নাই, তোমাৰ ঘোঁৰা ক'ত? এইটো আমাৰ তাঁতশালখনেহে জন্ম দিছে, এইটো তাঁতশালখনৰহে পোৱালি, তোমাৰ ঘোঁৰা নহয়, আমি তোমাৰ ঘোঁৰাটো তোমাক নিদিওঁ। তেনেকৈ কোৱাত ৰাজকুমাৰ বিপাঙত পৰিল আৰু সেই অঞ্চলৰ ৰজাৰ লগত আলোচনা কৰিবলৈ গ'ল। ৰজাক ক'লে, ইহঁতে মোৰ ঘোঁৰাটো বন্ধ কৰি থৈছে, লুকাই থৈছে, হে মহাৰাজ, মোক ঘোঁৰাটো দিব লাগে, মই আন এখন দেশৰ ৰজাৰ পুতেক, মই ৰাজকুমাৰ। তেনেকৈ কোৱাত ৰজাই সুধিলে, তোমাৰ কোনোবা সাক্ষী আছে নেকি? ঘোঁৰাটো যে তোমাৰ কোনোবা সাক্ষী যদি দিব পৰা তেতিয়াহ'লে তুমি ঘোঁৰাটো পাবা। তেতিয়া ৰাজকুমাৰৰ শিয়ালৰ কথা মনত পৰিল আৰু শিয়ালটোক বিচাৰি আহিল আৰু শিয়ালটো যি ঠাইত আছিল সেই ঠাইতে শুই আছিল। তেতিয়া শিয়ালটোক আহি ক'লে, হে শিয়াল বন্ধু, তুমি মোক এটা সহায় কৰিব লাগে। তেতিয়া শিয়ালটোৱে ক'লে, তুমি দেখোন বৰ দম্ভালি মাৰি কথা কৈছিলা, তুমি আহোঁতে হেনো মোক মাৰিবা, এতিয়া কিয় মোক লগা হ'ল? তাৰপিছত গোটেই ঘটনাটো শিয়ালটোক ক'লে। শিয়ালটোৱে ক'লে, যাচোন যা বাৰু, মই কিবা এটা কৰিম। তেনেকৈ কৈ ৰজাৰ পুতেকজনক ঘোঁৰাটোৰ থকা ঠাইলৈ যাবলৈ দিলে আৰু শিয়ালটোৱে কি কৰিছে, বুদ্ধি এটা পাঙি প্ৰথমতে শিয়ালটোৱে পানীত বাগৰিছে, পানীত পৰি গোটেই গাটো তিতি গৈছে। তাৰে পাছত ছাইত বাগৰি গোটেই গাটোৱে দুধুৰ কৰি লৈছে। তাৰপিছত এনেকৈ গৈ পেলাই ৰজাৰ ওচৰ পাইছেগৈ। ৰজাজনে ক'লে, হে শিয়াল, তুমি কিয় এনেকৈ লেতেৰা পেতেৰা হৈ আহিছা, কি হৈছে তোমাৰ? এনেকৈ ক'ত কৈছে, হে মহাৰাজ, বিৰাট ডাঙৰ এটা বিপদ হৈছে, সাগৰত জুই লাগিছিল, সাগৰত জুই লাগোতে সেই জুই নুমুৱাবলৈ যোৱাত মোৰ এনেকুৱা অৱস্থা হ'ল, মোৰ দেহাটো গোটেই পুৰি গ'ল, সাগৰৰ জুই কিন্তু মই নুমালোঁ। তাৰপিছত ৰজাই ক'লে, এই সাগৰত জুই লাগে নেকি কেতিয়াবা? সাগৰত জুই লাগিব নোৱাৰে। এনেকৈ কওঁতে শিয়ালটোৱে ক'লে, তেনেহ'লে তাঁতশালেও পোৱালি জগাব পাৰে নেকি? তাঁতশালেও পোৱালি জগাব নোৱাৰে, সেই ঘোঁৰাটো ৰাজকুমাৰৰ, আপুনি ৰাজকুমাৰক ঘোঁৰাটো দিয়ক। সেনেকৈ কোৱাত ৰজাই আচল কথাটো বুজি পালে আৰু ৰাজকুমাৰক ঘোঁৰাটো
দি দিলে। তাৰপাছত শিয়াল আৰু ৰাজকুমাৰ দুয়োটা বন্ধু হৈ তেনেকৈ চিৰদিন থাকিল। আৰু সাধুটো এইখিনিয়ে। কণ কণ ছাত্ৰ ছাত্ৰীসকল, সাধুটোৰ পৰা আমি কি বুজিব পাৰোঁ? উপস্থিত বুদ্ধিৰে সকলো কাম সমাধান কৰিব পাৰি। শিয়ালটোৱে যেনেকৈ উপস্থিত বুদ্ধিৰে সাগৰত পানীৰ জুই লগা বুলি কৈ জুই নুমুৱাৰ ক্ষেত্ৰত তেনেকুৱা হোৱা বুলি কৈছিল, তেনেকৈ সকলো বিপদৰ পৰা সাৰিব পাৰি। আৰু বন্ধুত্ব, প্ৰকৃত বন্ধুত্ব বুজিবও পাৰোঁ আমি সাধুটোৰ পৰা। শিয়াল আৰু ঘোঁৰাৰ বন্ধুত্বৰ ফলতে ঘোঁৰাটো ৰাজকুমাৰে ঘূৰাই পেলে। প্ৰিয় দৰ্শকসকল, মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, লাইক কৰে আৰু বেল আইকনটো বজাই দিয়ে। আজিলৈ ইমানেই। নমস্কাৰ। জয় অসম। ধন্যবাদ।